নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে নিউ জাৰ্নি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম যে আপোনাৰ SSC ৰেলৱে বা ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ প্ৰায় ৰিজনিং সকলোতে আহে, সকলো ইণ্টাৰভিউতে ৰিজনিং প্ৰশ্ন আহে। গতিকে তাতে বেছি সময়ো নাথাকে আৰু আমি কিছুমান ৰিজনিঙৰ এনেকুৱা প্ৰশ্ন পাওঁ যিবোৰ নেকি আমি নাজানো, কিছুমান সহজ পোৱা যায় আৰু কিছুমান বহুত টান লগা যায়। কিন্তু এনেই চাবলৈ গ'লে যদি বুজি পোৱা যায় বা গোটেইখিনি যিখিনি লজিক আছে, কাৰণ ৰিজনিং সদায় লজিকৰ ওপৰত ভিত্তি কৰিহে কৰা হয়। কাৰণ তাত যিটো দেখুওৱা থাকে সেইটো হিচাপে কিন্তু নহয়। কাৰণ আপোনাৰ ক'ৰবাত প্লাছ দিয়া থাকিব, কিন্তু তাতে প্লাছ নহয়, তাতে আচলতে পূৰণহে হয়। গতিকে পূৰণ হৈ আকৌ প্লাছ মাইনাছ কিবা এটা হয়, তেনেকৈ হয় আৰু সেইটো বিষয়ে বাৰু প্ৰথম প্ৰশ্ন নহয়, আমাৰ 4 নম্বৰ 5 নম্বৰ প্ৰশ্নত আছে গোটেইখিনি। আজি আমি ইয়াতে মাত্ৰ 5টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। তাৰ পাছত নেক্সট পাৰ্টত আমি আকৌ 5টা সেনেকৈ আমি আলোচনা কৰি গৈ থাকিম। গতিকে বন্ধুসকল, এতিয়া কথা হ'ল ৰিজনিং কেনেকৈ সহজতে কৰিব পাৰি তাৰ বিষয়ে আজি এইটো ভিডিঅ' আলোচনা কৰিম। গতিকে বন্ধুসকল, দেৰি নকৰি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে তলত দিয়া যিটো নেকি প্ৰশ্নবোধকৰ চিন আছে এই বক্সৰ ভিতৰত, সেই প্ৰশ্নবোধক চিনটোৰ সংখ্যা নিৰ্বাচন কৰা। ইয়াতে ধৰক কিমান সংখ্যা হ'ব, কাৰণ ইয়াতে 8, 13, 6, 5, 25, 21, 12, 2 আৰু ইয়াতে কিমান হ'ব সেইটো আমাক ইয়াতে বহুৱাব লাগে, বা ইয়াতে আছে আমি ইয়াতে চিন দিব লাগে। কাৰণ আজিকালিতো OMR চিটে হয় বেছি, আৰু তাতে কেনেকৈ চিন দিব সেই বিষয়ে এতিয়া ইয়াৰে শুদ্ধ উত্তৰ কোনটো কেনেকৈ বাচিব এতিয়া চাওক। আমাৰ যদি এনেকুৱা এটা প্ৰশ্ন আহে তেতিয়াহ'লে কি হয়, সদায় চাব লগা হয় যে প্ৰশ্নটো প্ৰথমতে ভালদৰে চাই ল'লে হ'ল। ইয়াতে অকল এইটো মই উদাহৰণ হিচাপে দেখাবৰ বাবেহে এটা চিম্পল দিছোঁ। তাৰ পাছত বহুত বেলেগ বেলেগ কিবা ছিষ্টেম আছে, সেই বিষয়ে বাৰু আমি পাছত আলোচনা কৰি আছে নেক্সট প্ৰশ্নত। এতিয়া ইয়াতে এইটো একেবাৰে সহজ। ইয়াতে প্ৰথমতে দেখা গৈছে যে 8, 3, 21, 6, 5, 25 আৰু 12, 2 প্ৰশ্নবোধক আছে। গতিকে ইয়াৰে এইটো ছাইডত আছে আপোনাৰ ডাঙৰ সংখ্যা। এতিয়া ডাঙৰ সংখ্যা ফালে আমি এই প্ৰশ্নটোৰ উত্তৰটো উলিয়াব লাগিব, কাৰণ ডাঙৰ সংখ্যা ফালে যদি যিফালে থাকে সেইফালে আমি সদায় উত্তৰটো উলিয়াব লাগিব। এতিয়া ইয়াৰ উত্তৰটো উলিয়াবলৈ হ'লে প্ৰথমে আপুনি কি কৰি চাব, 8 আৰু 3, 8, 3, 21 কেনেকৈ হ'ল, 8 আৰু 3, 21 কেনেকৈ হ'ল। এতিয়া ধৰক যদি ইয়াতে 8 আৰু 3 আমি পূৰণ কৰি দিওঁ, ইয়াতে যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 24, কিন্তু ইয়াতে আছে আমাৰ 21। গতিকে এতিয়া এইটো আমি কি কৰিম, এনে এটা কৰি চাইছোঁ, হয়তো সেইটোৱে উত্তৰ, তথাপিও কৰি দেখাইছোঁ। 8 পূৰণ 3 কিমান পালোঁ আমি, 24, আৰু এতিয়া 24, ইয়াতে আছে 21, গতিকে এই 21টো উলিয়াব লাগে। এতিয়া 21টো উলিয়াবলৈ আমি ইয়াতে 3 এটা মাইনাছ কৰি দিলোঁ, 3 মাইনাছ কৰি দিলে আমাৰ ওলালে 21। ঠিকে আছে, প্ৰথমটো বাৰু এনেকৈ আমি উলিয়াই ল'লোঁ। এতিয়া দ্বিতীয়টো চাওঁ। ইয়াতে আছে 6 পূৰণ 5, 5 6 গুণ বা 6 5 গুণ কিমান হয় আমাৰ 30। এতিয়া প্ৰথমৰটো যেনেকৈ কৰিব দ্বিতীয়টো তেনেকৈ কৰিব লাগিব, আৰু তৃতীয়টো তেনেকৈ কৰিব লাগিব। তেতিয়াহে আপোনাৰ মানে ইয়াতে আপোনাৰ যিকোনো দিয়া থাকিব পাৰে, কিন্তু গোটেইকেইটা এটা সূত্ৰতে উলিয়াব লগা হয়। তাৰপাছতে এতিয়া 5 6 গুণ যদি 30 হয়, 30ৰ পৰা এতিয়া আমি এইটোৰ দৰে যদি কৰিব যাওঁ, 3 মাইনাছ কৰিলোঁ, 3 মাইনাছ কৰিলেতো আমাৰ উত্তৰটো কিমান ওলাব, 27। গতিকে ইয়াতে আছে 25। এতিয়া কথা হ'ল ইয়াতে আমি চাম যে ইয়াতে যিহেতু 3 মাইনাছ কৰাত 24ৰ পৰা 21 ওলাইছে, তেতিয়াহ'লে 3টো ধৰি ল'লোঁ আমি, এই 3টো মাইনাছ কৰিছোঁ। গতিকে ইয়াতে ছেকেণ্ড নাম্বাৰ কি আছে, 5। গতিকে আমি ইয়াতে 5টো মাইনাছ কৰি দিম। 5 মাইনাছ কৰিলে আমি পাম 25। গতিকে এতিয়া আমাৰ ছেকেণ্ড এনচাৰটো ওলাই গৈছে। এতিয়া হ'ল আমাৰ 3 নম্বৰ। 3 নম্বৰ আমাৰ কি আছে, 12 পূৰণ 2 ইকুৱেলটো কিমান হ'ব আমাৰ 24। 24ৰ পৰা আমি এতিয়া 5 3 একো মাইনাছ কৰিব নালাগে, মাইনাছ কৰিব লাগিব আমাৰ 2। 2টো মাইনাছ কৰি দিলে কিমান ওলালে আমাৰ 22। এতিয়া আমি চাব লাগিব যে এই 22টো আমাৰ ইয়াতে যিকেইটা নেকি আপোনাৰ
অপশ্যন দিয়া আছে তাৰে ভিতৰত আছেনে নাই গতিকে আমাৰ 22 অপশ্যনটো আছে নাম্বাৰ বি গতিকে ইয়াতে নাম্বাৰ বিটো হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে বন্ধুসকল এনেকুৱা এইটো সিম্পল সিস্টেম ইয়াৰ পাছত আৰু হাৰ্ড সিস্টেম আছে সেই বিষয়ে আমি অলপ পাছত আলোচনা কৰি আছো আৰু তাতকৈও হাৰ্ড কিছুমান আছে সেইবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এতিয়া চাও আহক আমি দ্বিতীয় প্ৰশ্নটো এতিয়া বন্ধুসকল আমাৰ দ্বিতীয় প্ৰশ্নটো আছে হল তলত দিয়া প্ৰশ্নবোধক চিহ্নৰ বিলুপ্ত সংখ্যা নিৰ্বাচন কৰা এতিয়া ইয়াতে এটা ৰাউন্ড সাৰ্কেল দিয়া আছে আৰু এই ৰাউন্ড সাৰ্কেলৰ এফালে আছে 9 17 আৰু 33 গতিকে ইয়াৰে এতিয়া আমি প্ৰশ্নবোধকত কি বহিব প্ৰশ্নবোধক যেটো নেকি আমাৰ খালি সাৰ্কেলৰ ভিতৰত এটা খালি ভাগ আছে 4 ভাগৰ এক ভাগ গতিকে তাতে কি বহিব হেতু আমি ইয়াতে অপচন দিয়া আছে অপচনৰ পৰা আমি সিলেক্ট কৰিব লাগে এতিয়া ইয়াৰে অপচনটো সিলেক্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে চাব ইয়াৰে সাৰ্কেলটো সদায় কেনেকৈ চাব লাগে প্ৰথমতে আপুনি ট্ৰাই কৰি চাব 9ৰ আগত 33 কেনেকৈ হ'ল স্কয়াৰ বা হেৰি হিচাপত কিউবত হয় নে নহয় তাৰ পাছতে যদি ইয়াতে হৈ যায় তেতিয়াহলে 17ৰ আগতো হেতু সংখ্যাই বহিব গতিকে এতিয়া ইয়াতে ধৰক 9 আৰু 9ৰ আগত আছে 33 গতিকে 33 কিউব বা স্কয়াৰ যি কৰিলো 33 নোলায় গতিকে এতিয়া আমি ইয়াতে প্ৰথমতে চাম 9 ইয়াৰে দুটা সূত্ৰ মই আপোনালোকক দেখাম তাৰে প্ৰথমটো হ'ল যে 9 আছে তাৰ আছে 17 9 আৰু 9ৰ পৰা 17ৰ মাজত কিমান ডিফাৰেন্স আছে হেতু চাম 9 আৰু 17ৰ মাজত ডিফাৰেন্স আছে আমাৰ 8 গতিকে প্ৰথমতে আমি 9 + 8 কৰিলো কিমান হ'ল 17 ঠিক আছে তাৰছত আমি 17ৰ পৰা এতিয়া 33 উলিয়াব লাগে গতিকে 33ত আমাৰ 17 কিমান যোগ কৰিব লাগিব 16 ঠিক আছে এটো বাৰু আমাৰ দিয়া আছে 8 আৰু 16 যোগ কৰিলো গতিকে এতিয়া ইয়াতে আমি চাব লাগিব যে নেক্সট সংখ্যাটো কিমান হ'ব নেক্সট সংখ্যাটো আমি কিমান হ'ব কেনেকৈ গম পাম 9ৰ পৰা 17 লৈকে যদি মাজত 8 আছিলে আৰু 17ৰ পৰা 33ৰ মাজত আছে 16 মানে ইয়াতে যেটো সংখ্যা আছিলে তাৰ দুভাগ আছে ইয়াতে 9ৰ পৰা 17ৰ মাজত যদি 8 17ৰ পৰা 33ৰ মাজত আমাৰ 16 দিয়া আছে ধৰক 16 গতিকে আমি 33ৰ পৰা ইফালে যেটো হ'ব হেতু আমি পূৰণ কৰি যোগ কৰিম আমি 16ৰ ডাবল 32 এৰে 32 এটা 32 আৰু 33 যদি আমি যোগ কৰো তেতিয়া হলে আমি পাম ইয়াতে 65 আৰু 65 টো আমি ইয়াতে অপচন আছে না হেতু চাম আমাৰ 65 টো অপচন আছে সি নম্বৰ গতিকে এইটো শুদ্ধ উত্তৰ আৰু এতিয়া ইয়াৰে আকৌ নেক্সট এটা সূত্ৰ আছে হেতু সূত্ৰ হ'ল যদি আমি 9 আৰু 9ৰ পৰা 17 ওলাব লাগে তেতিয়া হলে আমি এনেকৈ কৰিব পাৰো যে 9 পূৰণ 2 = 18 - 1 = কিমান হ'ল আমাৰ 17 ঠিক আছে প্ৰথমটো ওলাই গ'ল ঠিক তেনেকৈ যদি আমি নেক্সট 2 নম্বৰটো ওলাব বিচাৰো তেতিয়া হলে আমি কৰিব লাগিব 17 পূৰণ 2 17 আৰু 2 যদি আমি পূৰণ কৰো তেতিয়া হলে আমি পাম 34 আৰু 34ৰ পৰা যদি আমি 1 মাইনাস কৰো তেতিয়া আমি পাম 33 ঠিক আছে উত্তৰ ঠিকে ওলাই আছে ঠিক তেনেকৈ 33 যদি আমি ডাবল কৰো 33 পূৰণ 2 33 যদি 2 এৰে পূৰণ কৰো তেতিয়া হলে আমি পাম 66 আৰু ইয়াতো যদি আমি 1 মাইনাস কৰি দিও তেতিয়া হলে আমি পাম 65 গতিকে ইয়াতো 65 এ ওলাইছে ইয়াতো 65 আৰু ইয়াতে অপচনটো আছে 65 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 65 নিশ্চয় বুজি পালে বন্ধুসকল এতিয়া আমি চাও আহক ইয়াৰ নেক্সট কোৱেশ্চনটো ইয়াৰে আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে যে যদি 12 + 10 1205 হয় আৰু 11 + 8 885 হয় তেতিয়া হলে 16 + 15 কিমান হ'ব এতিয়া চাওক এই প্ৰশ্নটোত আপোনাক কৈ আছে যে 12 + 10 এতিয়া চাওক 12 আৰু 10 যোগ কৰিলে আপোনাৰ কিমান হ'ব 22 আৰু যদি আমি পূৰণ কৰো তেতিয়া হলে হ'ব আমাৰ 120 এতিয়া চাওক ইয়াতে যেহেতু যোগ চিন দিয়া আছে গতিকে ইয়াতে আমি যোগ চিন দিয়া আছে মানে যোগ কৰিব নোৱাৰো কাৰণ যোগ চিন দিয়া থাকিলে যেটো সংখ্যা ওলাই হেতু এতিয়াও নোলাব গতিকে ইয়াতে কি লজিক কিছুমান আছে যে ইয়াতে যোগ দিয়া থাকিলে যোগ নহয় হয়তো বেলেগো হ'ব পাৰে কিন্তু সংখ্যাটো ঠিকে ওলালে দুটা সংখ্যা সেই কাৰণে দিয়া আছে যে একে যদি ওলাই তেতিয়া হলে নেক্সটটো সেই সূত্ৰতে হ'ব সেই সূত্ৰ বা সেই লজিকতে হ'ব
এতিয়া চাওক আমি এইটো কেনেকৈ উলিয়াব এতিয়া চাওক 12 পূৰণ 10 কিমান হয় আমাৰ 12 আৰু 10 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 120 ঠিক আছে ইয়াৰে এতিয়া এই প্ৰথম তিনিটা সংখ্যা আমাৰ ওলাই গৈছে এতিয়া প্ৰথম তিনিটা সংখ্যা ওলাল যেহেতু ধৰক এতিয়া 5 এইটো 5টো ধৰক আমি নিজৰ ফালৰ পৰা এড কৰি দিলোঁ ধৰা হ'ল কৰিহে চাইছোঁ হয়তো শুদ্ধ উত্তৰ ওলাইও যাব পাৰে এনেকৈ কৰি চাব কাৰণ যেহেতু আপোনাৰ এক্সাম হলত আপুনি বেছি সময় নাপাব গতিকে আগৰ পৰা প্ৰিপাৰেশ্যন কৰি থাকিলে এইবোৰ একেবাৰে সহজ লাগি যায় বহুতকেইটা সূত্ৰ আছে এইটোত নহ'লে সেইটোত কৰি চাব তাৰপাছত আমি নেক্সটটো কৰি চাওঁ 11 + 8 আছে গতিকে 11ক আমি 8ৰে পূৰণে কৰি দিম কাৰণ আগৰটোত যিহেতু আমি পূৰণ কৰি ওলাইছোঁ নেক্সটটো আমি পূৰণ কৰি ওলাম 11 আৰু 8 যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 88 এতিয়া ইয়াত যেহেতু আমি 5 এটা প্লাছ কৰিছিলোঁ এইটো নিজৰ ফালৰ পৰা গতিকে ইয়াতো আমি 5 এটা প্লাছ কৰি দিলোঁ এতিয়া চাওক নেক্সট উত্তৰটো আমাৰ ঠিকে ওলাইছে 885 88টো আমি পূৰণ কৰি পাইছোঁ 8 আৰু 11 আৰু 5টো আমি নিজৰ পৰা এড কৰি দিছোঁ এতিয়া নেক্সটটো আমি তেনেকৈ কৰি চাওঁ 16 পূৰণ 15 এতিয়া এইটো যদি আমি পূৰণ কৰোঁ ইয়াতে আমি পাম 240 ঠিক আছে 240 তাৰপিছত ইয়াৰ পৰা যেহেতু আমি ইয়াতে নিজৰ পৰা 5 এটা এড কৰি দিছিলোঁ ইয়াতো আমি 5 এটা এড কৰি দি চাওঁ যদি এই উত্তৰটো আমাৰ অপশ্যনত আছে তেতিয়াহ'লে এইটো শুদ্ধ উত্তৰ হ'ব গতিকে ইয়াৰ অপশ্যনত আমাৰ এ নম্বৰত আছে 2405 আৰু ইয়াতো আমি পাইছোঁ 2405 গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে বন্ধুসকল এনেকৈ কৰিব আকৌ চাওঁ আহক এতিয়া আমি নেক্সট প্ৰশ্ন এতিয়া বন্ধুসকল ইয়াতে আমাৰ নেক্সট প্ৰশ্ন আছে হ'ল যে তলত দিয়া ছবিৰ প্ৰশ্নবোধক চিহ্নৰ সংখ্যা বাছনি কৰা ইয়াতে এটা ৰাউণ্ড চাৰ্কল দিয়া আছে আৰু ইয়াৰে আছে 4 7 11 64 343 আৰু কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক এতিয়া ইয়াতে কোনটো সংখ্যা হ'ব প্ৰশ্নবোধকত সেইটো আমাক বাছনি কৰিব দিছে ইয়াতে অপশ্যন দিয়া আছে বাৰু এতিয়া ইয়াতে কেনেকৈ উলিয়াব কোনটো হয় শুদ্ধ উত্তৰ সেইটো হিচাপ কৰিবলৈ হ'লে এইটো আগতে ভিডিঅ'ৰ প্ৰথম ছেকেণ্ড নম্বৰ মই যিটো চাৰ্কল দেখাইছিলোঁ সেইটো নহয় এইটো অলপ বেলেগ আছে চাই থাকিব তাৰপিছতে ইয়াতে আমি প্ৰথমতে কৰি চাব লাগিব যে প্ৰথমত যিটো কৈছিলোঁ মই যে 4 আগত কি আছে 7ৰ আগত 11 আগত এইকেইটা আমি প্ৰথমতে চাই ল'ব লাগিব এতিয়া চাওক 4 আগত কিমান আছে 64 এনেকৈ যদি চাওঁ 4 আৰু 64 এতিয়া 4 আৰু 64ৰ মাজত কি সম্পৰ্ক আছে 4টো যদি আমি কিউব কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম 64 ঠিক আছে তাৰপিছত এতিয়া 7টো তেনেকৈ ওলাই নে নোলায় সেইটো চাওঁ এতিয়া 7 যদি আমি কিউব কৰি দিওঁ তেতিয়াহ'লে আমি পাম 343 ঠিক তেনেকৈ 11ক যদি আমি কিউব কৰোঁ 11ক যদি আমি কিউব কৰি দিওঁ ইয়াতে আমি বহাই চাওঁ 11ক কিউব কৰি 11ক যদি আমি কিউব কৰোঁ তেতিয়াহ'লে আমি পাম 1331 মানে 1331 এতিয়া আমি চাম 1331টো অপশ্যনত আছেনে নাই চাওক বন্ধুসকল অপশ্যনৰ বি নম্বৰত আছে আমাৰ 1331 গতিকে এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ গতিকে একেবাৰে সহজ কিন্তু যদি আপুনি আগৰ সূত্ৰ মতে চাই বোলে যে 4ৰ পৰা ইয়াতে 3 তাৰপিছতে 7ৰ পৰা ইয়াতে এতিয়া 3 ডাবল 6 11 ইয়াতে 12 11 ইয়াতে 6ৰ ডাবল 12 তেনেকৈ হ'লে কিন্তু ইয়াতে নোলাব কাৰণ ইয়াৰ ছিষ্টেমটো বেলেগ আছে ইয়াৰ যিটো নেকি আপোনাৰ ছিষ্টেম সেইটো বেলেগ ইয়াতে কিউবত আছে আৰু সেইটো আছিলে আমাৰ ধৰক 4ৰ পৰা 7লৈকে আছে আমাৰ 3 মাজত গতিকে 3 তাৰপিছতে 7ৰ পৰা 11লৈকে ধৰক আপোনাৰ তেতিয়াহ'লে 3 ডাবল 6 থাকিব লাগিছিল কিন্তু ইয়াতেতো নাই গতিকে এইটো আমি কিউবত কৰিব লাগিব গতিকে এইখিনি ভালদৰে চাই ল'ব ভালদৰে বুজি ল'ব প্ৰশ্নটো চাই সদায় কনফিউজ নহ'ব প্ৰথমতে ধুনীয়াকৈ চাই বুজি ল'ব তাৰ পাছত উত্তৰটো উলিয়াব কাৰণ কনফিউজ হ'লে কি হয় যদিও আপুনি জানে কিন্তু আপোনাৰ মনলৈ সেই বস্তুখিনি বা সেই সূত্ৰকেইটা নাহিব গতিকে কনফিউজ নহ'ব পৰীক্ষা হলত বিন্দাছ নৰ্মেল মতে পৰীক্ষাবোৰ দিব গতিকে এতিয়া আমি চাওঁ আহক নেক্সট প্ৰশ্ন বন্ধুসকল এতিয়া আমাৰ ইয়াতে নেক্সট আৰু আজিৰ শেষৰটো প্ৰশ্ন আছে হ'ল যে তলত দিয়া বিকল্পৰ লুপ্ত সংখ্যা বাছনি কৰা এতিয়া ইয়াতে
দুটা বক্স দিয়া আছে আমাৰ দুটা বক্সৰ মাজত আমাৰ সংখ্যা কেইটামান ভৰাই দিয়া আছে ইয়াৰে এইটো বাৰু সম্পূৰ্ণ আছে আৰু ইয়াৰে এই প্ৰশ্ন বোধকটো আমি বহাব লাগে ইয়াতে কিমান হ'ব তে ইয়াতে অপচনো দিয়া আছে বাৰু ঠিক তেনেকৈ এতিয়া আমি আপুনি প্ৰথমতে হয়তো প্ৰশ্নটো চাওঁতে ভাবিব পাৰে বোলে যে 11 12 6 9 এইকেইটা যোগ কৰি 78 বা পূৰণ কৰি বিয়োগ কৰি হৰণ কৰি যিকোনো এটা কিবা ঠিক আছে ইয়াতে পূৰণ যোগ হৰণ বিয়োগ সেনেকৈ হয় বাৰু কিন্তু ইয়াতে গোটেইকেইটা যোগ কৰি দিলেতো এইটো নহয় পূৰণ কৰিলেও নহ'ব গতিকে এইটো আমি কেনেকৈ কৰিব লাগিব মই দেখাই আছোঁ অলপ এতিয়া ইয়াতে আছে আমাৰ 11 আৰু 12 এতিয়া প্ৰথমতে আমি 11 আৰু 12ক পূৰণ কৰি লৈছোঁ পূৰণ কৰিলে আমি পাম 132 আৰু 6 পূৰণ 9 এইটো পূৰণ কৰিলে আমি পাম 34 এতিয়া এই 132 আৰু 34ক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে 78 নাই হয়নে নহয় গোটেইকেইটা যদি পূৰণ কৰোঁ তেতিয়াও 78 নাপাওঁ গতিকে এইটো আমি কি কৰিম মাইনাছ কৰিম এইটো যদি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি পাম 78 গতিকে ইয়াতে আছে 78 ঠিকে আছে এইটো এতিয়া ঠিক একে সূত্ৰত আমি এইটো কৰি চাওঁ যদি ইয়াতে একে সূত্ৰত কৰাত যিটো সংখ্যা ওলায় সেই সংখ্যাটো যদি আমাৰ অপশ্যন আছে তেতিয়াহ'লে আমাৰ এইটো সেই সংখ্যাটো শুদ্ধ হ'ব আৰু ইয়াতে সেইটো সংখ্যাই বহিব তেতিয়াহ'লে আমি কৰি চাওঁ যে 14 × 10 কিমান হয় 140 তাৰপাছতে 7 × 8 কিমান হয় 56 আৰু 56 যেহেতু পালোঁ 140ৰ পৰা যদি আমি 56 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 84 এতিয়া এই 84টো আমি চাব লাগিব অপশ্যনত আছেনে নাই এতিয়া বন্ধুসকল 84টো আমাৰ এ নম্বৰ অপশ্যনত আছে ইয়াতে আৰু এই 84টো হ'ব ইয়াতে 84 আৰু এইটো হ'ব আপোনাৰ শুদ্ধ উত্তৰ গতিকে বন্ধুসকল এতিয়া গোটেইখিনি কথা বুজি পালে নিশ্চয় আৰু যদি কিবা বাকী আছে বুজি পোৱা নাই তেতিয়াহ'লে আমাক কমেণ্ট বক্সত সুধিব পাৰে আমি আপোনালোকক 100% বুজাই দিবলৈ চেষ্টা কৰিম বা উত্তৰ দিম আৰু ঠিক আছে সকলোৱে যেহেতু বহুত ধৰণৰ ইণ্টাৰভিউ আহি আছে সকলোৱে প্ৰিপাৰেশ্যন কৰি থাকক ৰিজনিংবোৰ চাই থাকক জেনেৰেল নলেজ যিখিনি লাগে যিখিনি আহে সেইখিনি গোটেইখিনি চাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈও আমাৰ এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে গতিকে বন্ধুসকল আজিলৈ ইমানে আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় আই অসম জয় হিন্দ